প্রথমে মই নমস্কাৰ কৰিছোঁ। তো দতুমা সমষ্টিৰ বিভিন্ন দল সংগঠনৰ পৰা বিভিন্ন ৰাজনীতিক দলৰ পৰা আজি ৭০০তকৈ অধিক বিভিন্ন ৰাজনীতিক দলৰ পৰা আমাৰ বিপেক ৰাজনীতিক দলত যোগদান কৰিছে। তেখেতসকলক মই পোনপ্ৰথমে দতুমা ব্লকৰ হয় মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ নিশ্চয় তেখেতসকলে আমাৰ বিপেক ৰাজনীতিক দলৰ নীতি আদৰ্শ মানি পেলাই নিশ্চয় আমাৰ দলক আৰু শক্তিশালী ৰূপত তেখেতসকলে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। মই আদৰণি জনাইছোঁ আৰু বিপেক ৰাজনীতিক দল হিচাপে বিগত যোৱা ২০০৫-ৰ পৰাই যেনেকৈ বিপেক ৰাজনীতিক দলে দতুমা সমষ্টি হিচাপে সঁহাৰি পাই আহি আছিলোঁ আৰু এইবাৰ ২০২৬ যিটো ইলেকশ্যন এই ইলেকশ্যনখনত আৰু ইয়াতকৈ অধিক ৰূপত আমি সহায় পাবলৈ গৈ আছোঁ বুলি মই আশা ৰাখিব পাৰোঁ। আমাৰ দতুমা সমষ্টি হিচাপে যিজনে নাহক বিগত যোৱা BTC নিৰ্বাচনত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তেখেতসকলৰ UPPL ৰাজনীতি দলৰ মুৰব্বী সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দতুমা সমষ্টিখনত আহি পেলাই মোৰ লগত বা আমাৰ বিপেক ৰাজনীতি দলৰ মই কেণ্ডিডেট হিচাপে বা আমাৰ দলৰ কৰ্মকৰ্তাসকলে তেখেতক আৰামত হেৰুৱাই দিছে। তো আজিৰ দিনত ৰাজু নাৰ্জাৰী ডাঙৰীয়াই আমাৰ দতুমা সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ। তো ইয়াৰ কাৰণে দতুমা সমষ্টি হিচাপে আমি বনৰগাঁও সমষ্টি আমাৰ বিপেক ৰাজনীতি দলৰ দখলত দতুমা সমষ্টি হিচাপে আমাৰ বিপেক ৰাজনীতি দলৰ দখলত আৰু কুচুগাঁও সমষ্টি হিচাপেও আমাৰ বিপেক ৰাজনীতি দলৰ দখলত আৰু জমদুৱাৰ হিচাপেও আমাৰ বিপেকৰ দখলত। তো ইয়াৰ কাৰণে মই নাভাবোঁ যে ৰাজু নাৰ্জাৰী ডাঙৰীয়াই আমাৰ দতুমা সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ। তো ইয়াৰ কাৰণে মই ডাইৰেক্ট বা চিধাকৈ ক'ব খুজিছোঁ যে আমাৰ দতুমা সমষ্টি হিচাপে নিশ্চিত 100% আমাৰ কেণ্ডিডেটে জিকি যোৱাটো 100% কথা। ইতিমধ্যে UPPLৰ তো মই তেখেতসকলক পোনপ্ৰথমে মই বিপেক ৰাজনীতি দলৰ হয় মই তেখেতসকলক মই আদৰণি লৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলৰ যিটো আগমন তেখেতসকলৰ যিটো আমাৰ বিপেক ৰাজনীতি দলৰ প্ৰতি যিটো আস্থা বিশ্বাস তো এই লিডাৰসকলৰ যিটো আস্থা বিশ্বাসটো বঢ়োৱা দেখি যোৱাৰ পিছত নিশ্চয় আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আৰু দলে দলে আমাৰ বিপেক ৰাজনীতি দলৰ লগত আহি পেলাই নিশ্চয় 15টা BTC সমষ্টিৰ বা BTC এৰিয়াত 15টা সমষ্টিৰ আমি NDA হিচাপে 15টাতেও আমি জিকিবলৈ সক্ষম হ'ম বুলি মই দাবী কৰিব পাৰোঁ।